হেল্ল' এভৰিৱান, ভিডিঅ'টো এই ফুলপাহৰ পৰা আৰম্ভ কৰিছোঁ আৰু এইফালেদি ভিতৰলৈ সোমাই যাওঁ বলক। চাওকচোন ভিতৰত গৈনো মই কি কৰোঁ। সৰু গামলা এটাও লগতে লৈ আহিছোঁ। বিলাহী গছজোপা দেখিছেনে বাৰু, ইমান ধুনীয়াকৈ লাগি কি আছে, দেখিয়ে মৰম লাগি গৈছে। ছিঙিবই মন যোৱা নাই, কিন্তু ছিঙি পেলাওঁ। যিহেতু তিনিচুকীয়াত ইমান বেছিকৈ বৰষুণ দিব ধৰিছে, ইমান বৰষুণত বিলাহীবিলাক গেলি গৈছে, গেলি যোৱাত নষ্ট হৈ গৈছে, গতিকে বিলাহীখিনি ছিঙি দিওঁ। আৰু এই লাঠিডাল দেখিছেনে, এইডাল কোনো ধৰণৰ লাঠি নহয়, এজোপা তুলসী গছ আছিল। কেনেবাকৈ তুলসী গছজোপা মৰি গ'ল, কিন্তু ওচৰতে বিলাহী গছজোপা লাহে লাহে ডাঙৰ হ'ব ধৰিলে, বিলাহী লাগিল। বিলাহী লগাৰ লগে লগে ইমান ধুনীয়াকৈ পকিছে, গতিকে গছজোপা উঠাই দিবলৈ বেয়া লাগিল, সেইকাৰণে উঠাই নাই দিয়া। বিলাহী গছজোপা লাগি পকি মৰি যাওক, তাৰপিছতে গছজোপা উঠাই পুনৰ আকৌ তুলসী পুলি এটা ৰুব লাগিব। আৰু এইখিনি ভালেমানখিনি বিলাহী ওলাল, গতিকে এইখিনি এতিয়া বন্ধ কৰি দিওঁ। বন্ধ কৰি এতিয়া যাওঁ বলক, পিছফালৰ বাৰীডোখৰতনো কি লাগি আছে চাওঁগৈ। ইফালে জলকীয়া বিলাহী ভালেমান লাগি আছে, লগতে এজোপা জেতুকা গছজোপা ইমান ধুনীয়াকৈ লহপহকৈ বাঢ়ি গৈছে। আৰু এইফালে কলথোকত বেগ এটা পিন্ধাই দিছোঁ, যাতে বান্দৰে নষ্ট নকৰে, কাৰণ আমাৰ এইডোখৰত বহুত বেছি বান্দৰ আছে। আৰু এইফালে তিয়ঁহ ইমান ধুনীয়াকৈ কলিয়াইছে, দেখিছেনে বাৰু। জেতুকা গছজোপা হাৱলি গৈছিল, গতিকে ৰছী এডালেৰে এনেদৰে খুঁটাতে বান্ধি দিলোঁ। আৰু এইফালে ভেন্দি গুটি দিছিলোঁ, পুলিকেইটা ওলাল, কিন্তু বৰ সুবিধাজনক নহয়, তথাপিও পিছে এটা দুটাকৈ লাগিছে। তিয়ঁহ গছকেইজোপা বহুত ধুনীয়াকৈ বাঢ়িছে, ভালেমানখিনি ফুলিছে, ভালেমানকেইটা কলিয়াইছেও। ঘৰৰ যিকোনো বস্তুৱেই লাগিলে ভাল লাগে, আৰু ঘৰৰ বস্তু খায়ো ভাল লাগে। পিছফালৰ বাৰীডোখৰত ভালেমানকেইটা বিলাহী পালোঁ, পিছে ভালেমানকেইটা গেলিও গ'ল। আৰু এইফালে লাগি আছে জলকীয়াও ভালেমানকেইটা লাগি আছে, গতিকে ছিঙি দিওঁ। বৰষুণ দি আছে, গেলি গৈছে ভালেমানখিনি। আৰু জলকীয়া ছিঙি এনেদৰে পকাতে ৰাখি দিলোঁ। আৰু এইখিনি বিলাহী ভালেমানকেইটাই পালোঁ। কেঁচা বিলাহীটো ডাঙৰ বিলাহী আছিল, সেই বিলাহীটো কেনেবাকৈ হাত লাগি ছিগি গ'ল, গতিকে লৈ আহিলোঁ। আৰু এই বিলাহীবিলাকক মই সৰু বিলাহী বুলিয়ে কওঁ। কেইটামান দীঘলীয়া দীঘলীয়া, কেইটামান গোল গোল, বিভিন্ন জেগাত বিভিন্ন নামেৰে পৰিচিত। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ, বৰ বেছি দীঘলীয়া নকৰোঁ, গতিকে আজিলৈ বাই বাই।